এনে মুখেদি এই মোবাইলত এনেকুৱা টিভিত কৈ থাকিলে নহব আহক আহক কথা পাতিম বহি পেলাই হেমাহি মই কৰা নাই ইহঁতেই কৰিছে এনেকুৱা খাম্পাই কৈছে আপুনি চিপৰ কাৰণে আপুনি দাবিদাৰ হৈ আছে কোন খাম্পা কোন খাম্পা আসল খাম্পা না অৰিজিনেল খাম্পা বুলি ক'লে এই মানুহটো এই এই কথা কোৱা সময়ত মানুহটো এই খালা কগলছ পিন্ধিছিল না নাই যেতিয়া কথা কৈছে এইবিলাক কথা এই সময়ত চশমা পিন্ধিছিল না নাই খাম্পায়ে পিন্ধিছে না পিন্ধা নাই খালা চশমা পিন্ধিছিল না নাই খাম্পায়ে সেইদিনা যে আপোনালোকে কিবা পিন্ধা নাছিল নেকটাই পিন্ধিছিল না নাই পিন্ধা নাছিল গছলা কোট পিন্ধিছিল না নাই পিন্ধা নাই তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয় নকল খাম্পা আসল খাম্পাটো গগলছ থাকিব অৰিজিনেল খাম্পা হয় সেইটো খালা চশমা পিন্ধিব নেকটাই পিন্ধিব গছলা কোট থাকিব লাগে তেতিয়াহে অৰিজিনেল খাম্পা এই স্পৰ্টিং গেঞ্জি পিন্ধি পেলাই যদি কোনোবাই কৈছে এইটো খাম্পা নহয় অৰিজিনেল খাম্পা নহয় মিটিঙত সেইদিনা PMB মিটিঙত যিটো আলোচনা কৰিছে সেইটোকে আমি জাষ্ট এপ্ৰুভেল লৈছে যে আমি আগষ্ট প্ৰথম সপ্তাহৰ পৰা ডেটটো ঠিক কৰা নাই আগষ্ট প্ৰথম সপ্তাহৰ পৰা এটা আশীৰ্বাদ ৰেলী মানে ব্লেছিং ৰেলী হিচাপে BPF দলে ডিষ্ট্ৰিক্ট ৱাইজত কৰিব তিনিটা সমষ্টি লৈ পেলাই বা দুটা সমষ্টি লৈ পেলাই মুঠতে আগষ্ট 20 তাৰিখৰ ভিতৰত এই ৰেলীটো শেষ কৰিম আমি মুঠতে ভাল ৰেলী হ'ব BPF দলৰ পৰা সেইটো লোৱা হৈছে যোগদান কৰিছে আজি বিজেপিৰ পৰা শিৱনাথ ব্ৰহ্মই আমাৰ দলত যোগদান কৰিছে মানে আগত ST মৰ্চাৰ কিবা সেক্ৰেটাৰী না প্ৰেচিডেণ্ট আছিল সেইটো খুব ভাল আৰু আমাৰ গৰিয়ামৰীয়া ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰাক্তন প্ৰেচিডেণ্ট আছিল সিও আমাৰ দলত যোগদান কৰি আছু কৰিছিলে কোনোবা আৰু প্ৰাক্তন আছু নেতা আমাৰ আছুৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ অধিকাৰী সুভাষ অধিকাৰী ডাঙৰীয়া আমাৰ দলত সোমাইছে আমাৰ কাৰণে খুব ভাল লক্ষণ আহি আছে অৰ্থাৎ ভাল BTCত 1 নম্বৰ পজিশ্যনটো আমাৰ BPF আৰু আমি কৈছোঁ শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিখিনি গাঁও সোমাব লগা আৰু আছে সেইটো আমি সোমাবৰ কাৰণে নেক্সট গভৰ্ণমেণ্ট আহিলে আমি চেষ্টা কৰিম আৰু সোমামে পাছ এটা কথা কৈছে যে যিটো আলোচনা মিত্ৰতা সম্পৰ্কত সেই আলোচনা আপুনি হেমাহি কৰি আছে আপুনি হেমাহি কৰি আছে এনে মুখেদি এই মোবাইলত এনেকুৱা টিভিত কৈ থাকিলে নহব আহক আহক কথা পাতিম বহি পেলাই হেমাহি মই কৰা নাই ইহঁতেই কৰিছে এনেকুৱা খাম্পাই কৈছে আপুনি চিপৰ কাৰণে আপুনি দাবিদাৰ হৈ আছে কোন খাম্পা কোন খাম্পা আসল খাম্পা না অৰিজিনেল খাম্পা বুলি ক'লে এই মানুহটো এই এই কথা কোৱা সময়ত মানুহটো এই খালা কগলছ পিন্ধিছিল না নাই যেতিয়া কথা কৈছে এইবিলাক কথা এই সময়ত চশমা পিন্ধিছিল না নাই খাম্পায়ে পিন্ধিছে না পিন্ধা নাই খালা চশমা পিন্ধিছিল না নাই খাম্পায়ে সেইদিনা যে আপোনালোকে কিবা পিন্ধা নাছিল নেকটাই পিন্ধিছিল না নাই পিন্ধা নাছিল গছলা কোট পিন্ধিছিল না নাই পিন্ধা নাই তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয় নকল খাম্পা আসল খাম্পাটো গগলছ থাকিব অৰিজিনেল খাম্পা হয় সেইটো খালা চশমা পিন্ধিব নেকটাই পিন্ধিব গছলা কোট থাকিব লাগে তেতিয়াহে অৰিজিনেল খাম্পা এই স্পৰ্টিং গেঞ্জি পিন্ধি পেলাই যদি কোনোবাই কৈছে এইটো খাম্পা নহয় অৰিজিনেল খাম্পা নহয় কোন আমি কি জানি বিজেপি ইউপিপিৰ সম্পৰ্কটো আমি কি জানো মই BPFৰ মানুহ আমাৰ BPF দলৰ সম্পৰ্ক কাৰো লগত সম্পৰ্ক নাই আমাৰ কাৰো লগত সম্পৰ্ক নাই না কংগ্ৰেছৰ লগত আছে না বিজেপিৰ লগত আছে না
UPPৰ লগত আছে কাৰো লগত নাই সেই জাম্বা জাম্বা কথা মই কৈছো সেইদিনা কোৱা কথাটো খাম্পাই চশমা পিন্ধিছিল না নাই পিন্ধা নাই বুলি কৈছে আপোনালোকে নেকটাই পিন্ধিছিল না নাই পিন্ধা নাই বুলি কৈছে আপোনালোকে কট পিন্ধিছিল না নাই পিন্ধা নাই বুলি কৈছে তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয় প্ৰমোদ বড়ো একো নাজানে প্ৰমোদ বড়ো হল কি কয় খাম্পাই দায়িত্ব লোৱা প্ৰমোদ বড়ো একো নাজানে সি খাম্পা আৰু ডিফেন বড়োৱে দায়িত্ব লৈ পেলাই গৈছে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা একেলগে বহি পেলাই ঠিক কৰিব লাগে সেইটোহে UPPL আৰু সেইটো কাৰণেতো খাম্পা হতে দায়িত্ব লৈছিল ডিফেন বড়ো হতে দায়িত্ব লৈছিল কৰা নাই আৰু লগত নহয় আলোচনা হৈছে হয় GSP লগত কিন্তু আজিৰ দিনত ফাইনাল হোৱা নাই আমাৰ BPF-টো 40টা দিব ইছ্যু কিবা থাকিব বিশেষ ইছ্যু কি ৰাইজক মাটিৰ পাট্টা দিব সব জাতি জনগোষ্ঠীয়ে মাটিৰ পাট্টা পাব লাগে সমস্যা সেইটোৱে চবৰ কাৰণে এইটো আমি সমাধান কৰি দিম UPPL চেক বিতৰণ কৰি আছে UPPL-ৰ চেক বিতৰণ এই চেকটো লৈ পেলাই আপোনালোকে বেংকত যাব দিছে মই বেংকত যাই পেলাই পইচাটো উইথড্ৰ কৰক যদি নাই তেতিয়া থানাত ভৰাই দিলে হ'ল আৰু কি স্কিম এইটো 2 লাখ টকা চেক দিব 2 মাহ পিছত পাব স্কিমৰ নামটো কি 2 মাহ পিছত 2 লাখ ভুৱাটো হ'বই এইটোতো অফিচিয়েল চেক নহ'বই কোনোবা ইণ্ডিভিজুৱেল চেক হ'ব এই 2টা খেলি না 3টা খেলে পিছত এইটো চাব মই 100% কিন্তু আপোনাৰ UPPL-ৰ মিত্ৰতা কৰা ইচ্ছাটো কি ইমান কোনে ইচ্ছা ডিফেন বড়ো খাম্পা আফচুৰ নেতাসকলে কৈ আছে বড়ো জাতি ইউনাইট হ'ব লাগে মই কৈছো না সেইদিনা বড়ো জাতি ইউনাইট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই আমি আছো আজিও আছো অহাকালিও থাকিব অহাকালিও থাকিব যদি UPPL বা BPF যদি একগোট হয় ইয়াত কোন কংগ্ৰেছ কোন BJP কোন UDF ইয়াত পাত্তা পাব আমি শাসন কৰিব পাৰিব এইটো সবেই বিচাৰিছে আমিও বিচাৰিছে UPPL বিচাৰিছে আমিও বিচাৰিছে কিন্তু কথা পাতকচোন অকল টিভিত কৈ থাকিব নালাগে আহক খাম্পা আপুনি চশমা পিন্ধি পেলাই কথাটো কবি তেতিয়াই মই অৰিজিনেল খাম্পা বুলি ভাবিব এনেকুৱা স্পৰ্টিং গেঞ্জি দি কথা কোৱাটো মই বিশ্বাস নকৰোঁ গছলা এই কট পিন্ধিব লাগিব নেকটাই থাকিব লাগিব চশমাটো খালা হ'ব লাগিব তেতিয়াহে অৰিজিনেল খাম্পা এই অখিল গগৈ আফাৰৰ মানুহ লোৱাৰত কি কামত আহে আফাৰৰ মানুহ হয় আফাৰৰ মানুহ লোৱাৰত কি কিন্তু অখিল এটা কথা কৈছে BPF-ৰ হৈ ইয়াত প্ৰচাৰ চলাব আহিব বিজেপি খেদাৰ বাবে ইয়াৰ BTC-ৰ পৰা ভাল কথা সহায় কৰিলে মোক নুসুধাকে ইয়াত যাতা কৰি থাকিলে হ'ব মোৰ লগত আলোচনাই হোৱা নাই আলোচনা হোৱাই নাই মোৰ লগত আলোচনা কৰকচোন সহায় কৰিব বিচাৰিছে ভাল কথা সেই ক'তবা মিটিং কৰি আছে বোলে BTC এই আফাৰত মানুহ স্যার বিজেপি শেহতীয়াভাৱে উচ্ছেদ চলাইছে এই ক্ষেত্ৰত আপুনি কি সমৰ্থন কৰে নে বিজেপিক কি উচ্ছেদ এইবিলাক দিছপুৰত হৈ আছে BTC-ত হোৱা নাই BTC-ত হ'লেহে মই কথা ক'ম হোৱাই নাই কোনে মই নিবিচাৰে কিন্তু বেদখল হৈ আছে নে নাই এতিয়া BTC-ত চৰকাৰ আহিব দিয়ক তেতিয়া মই কম যাম বা বেদখল হৈছে না হোৱা নাই মাটিৰ পাট্টা দিব নেতা আছিল MLA তেওঁলোকক সেইটো পাব ইহঁতে বিচাৰিলে মই দিম সেইটোৱে